ফ্ৰেণ্ড ভালনে আপোনালোকৰ মোৰ ইউটিউব চেনেল দেশী ব্লগাৰ গীতলৈ আপোনালোকক স্বাগতম। বহু দিনৰ মূৰত ভিডিঅ' দিব লৈছোঁ। আজি আমাৰ দেউতাৰ মানে মোৰ দেউতাৰ বাৰ্থডে। মই এতিয়া দোকানতে আছোঁ আৰু দেউতাৰ কাৰণে এটা কেক বনাই আনিছোঁ আৰু কেকটোত এতিয়া অকণমান ডিজাইন কৰিব আছে। মই ডিজাইন কৰিব যাওঁ। এতিয়া প্ৰায় 3টা বাজিলে, কাৰণ দেউতাই এইটো কথা গম নাপায়, অকল মায়ে গম পায়। মই দেউতাক ছাৰপ্ৰাইজ দিম। দেউতাই এতিয়া শুব ভাত খাই উঠি। তো ভাত খাই যেতিয়া শুই উঠিব না, তেতিয়া ছাৰপ্ৰাইজটো দেউতাই দেখা পাব। আৰু কেনেকুৱা কৰে আপোনালোকক ভিডিঅ'টোত দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। আৰু এতিয়া মই কেকটোৰ ওপৰত কি ডিজাইন কৰোঁ অলপমান আপোনালোকক দেখাই আছোঁ। তো মই এতিয়া দোকানৰ পৰা যাওঁ, কেকটোত অকণমান ডিজাইন কৰি লওঁ। কেক মই বনাই আনিছিলোঁ। এতিয়া এইটোত অকণমান কিবা এটা ডিজাইন কৰি দিওঁ, ইয়াতে ৰাখি থৈ পেলাই। এইটো কণী দিয়া নাই, কণী নিদিয়াকৈ বনাই আনিছোঁ মই। তো দেউতাই কণী নাখায়, সেইকাৰণে। তো এতিয়া মই অকণমান ইয়াতে ডিজাইন কৰি দিওঁ। মই অকণমান চকলেট গেলাই লৈছোঁ এনেকুৱাকৈ। এতিয়া কেকটোৰ ওপৰত অকণমান চকলেট দি দিম। এয়া মই এভৰিডে পাউডাৰটো আৰু বাটাৰ, এয়া বাটাৰ লৈ পেলাই এনেকুৱাকৈ এটা বনাই লৈছোঁ পেষ্ট। আৰু এতিয়া মই ইয়াতে হেপী বাৰ্থডে লিখিম। দেউতা তো ইমান এটা ডিচিপ্লিন হোৱা নাই, তথাপিতো মই বনাইছোঁ এনেকুৱাকৈ। মই যোগাৰখিনি আনা নহ'ল, ঘৰত থৈ আহিলোঁ, তো এনেকুৱাকৈয়ে বনাই দিলোঁ। এয়া অকণমান কিবা এটা বনাইছোঁ এনেকুৱাকৈ, বেছি নহয় আৰু। অলপমান টাইম নাই এতিয়া মোৰো হাতত, দোকান যাব লাগে। তো এনেকুৱাকৈ বনাইছোঁ। এতিয়া মই দেউতাক ছাৰপ্ৰাইজ দিম। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, দেউতাই কেনেকুৱা কৰে। হয় না নহয়? খুশি? খুশি? টাকা বলবে। Tú también ya sube. এখন হই। এয়া দেউতা চকু মুজি আনিছোঁ। চকুটা মেলি চাওক কেনে ভাল লাগছি। ইফালে চা, ভাল লাগছি। মই নিজে বনাইছোঁ দেই কেকটো। ঠিক আছে, ঠিক আছে। বহ ঠিক আছে, দে মা বহ। এই দেউতাৰ আজি বাৰ্থডে। তো মই অলপমান সময় উলিয়াই এটা ঘৰতে কেক বনালোঁ। আৰু এনেকুৱাকৈ মই লিখি দিছোঁ হেপী বাৰ্থডে দেউতা। একদম ঘামি জামি আছোঁ মই, গৰম লাগিছে। দেউতা ভাল লাগছি। দেউতাই কেক কাটিয়ে পোৱা নাই। আজি ভাবিলোঁ টাইম উলিয়াই দেউতাৰ কাৰণে এটা কেক বনাওঁ। তো মা ভাল লাগছি তোৰ? অঁ, বিৰাট ভাল লাগিছে। মাৰো ভাল লাগছে। তো এতিয়া আমি কেকটো কাটোঁ। দেউতাই অলপ ইমোচনেল হৈছে। তো এয়া মা আৰু দেউতা, আজি মই বহুত হেপী। আৰু এইফালে এইটো ভণ্টি, বোৱাৰী, ডাঙৰ বাইদেউ আৰু ভাগিন। ই বহুত কষ্ট কৰিছে ল'ৰাটোই।
আবা ফটো আগে অলপ লাগে দে হ'ব সেনকে উঠে সেয়াৰ ফটো থৈছে দেখা দিছা ধর মা ধর দিয়া birthday happy birthday to you happy birthday আমি মম দে happy birthday দেউতা ইনি মেডিকেল দে তুই কে মারবি না আমি খেলছি ওই তো দি দা মা খুয়ে দি লাগে দে মারু কই দিবা নাকি মা খুয়ে দি তো এই ওর হাতে তো ধরে আন আগতে দিতে বনা তো খাবো দি যা মো বেরে দি যাও নি দি ভাই কি খাও তুমি না দেখি সা কি এর কি বল ওম দিতে দিন বড় খা তুই আহা কা কা তার মানে কি নে রং তো তো যে প্রেজেন্ট নি দিন নিকো খালে কি যাবি ওলা ওলা দিতে এনা দিছা মুখলিবি আর মুখখান তো সেই কামনে কি বাবা দেন বাবা নাই গাও ফালতু গাও সত্যি বা মা বেছিকে খুৱাই ৰাখিবি কান্তা খাবানো দে বৌ বৌ দিয়া বড় খাই খুৱাই দিয়া দিয়া দেউতাক গিফ্টটো হে কৰি পেলাই রাতে দিতে তুমি যা দিয়া ভিডিঅ'টো কৰিবি ভালকে কষ্ট হয় গিফ্ট দিব নহয় তাই হেপী বাৰ্থডে বুলি ক হেপী বাৰ্থডে দেউতা মই দিছো মোৰ ভিডিঅ' চিডিঅ' হৈ গৈছে যাম আমি অলপ এয়া গিফ্টৰ পৰ্ব আমাৰ বাবা মাও গিফ্ট দিবি সেয়া কৰ আৰু দিবি কি দিছা আৰু দেউতাৰ পইচা দি দেউতাকে দিছা তই Waiting for me to arrive. One day her tummy grew tight, and she told Daddy it was জামু মেদি নতুন চেন্ডেল Mommy's arms. দেন ভিডিঅ'টা থা এইটো আমাৰ সৰু ভণ্টিটো হেপী বাৰ্থডে বটা মাত মাত সেয়া কৰ এটা দেউতাক তই সেয়া কৰ গিফ্টটো ক'ত Mommy heard my cry. I was laid গিফ্টটো অলপ দেই দিছো in Mommy's arms. সৰু পাঞ্জাবী গুচি আৰু সৰু দৌৰ সৰু দেউতাক কৈ দিয়ক দিয়ে ৰে সি কাট কৰিছে দেখাৰ সেই ভালকে ভিডিঅ'টো কৰে চাই কৰিব খাই দিব খাব সৰু কেকটো খাইছ আৰু কেনে হৈছে মোক কৈ দিয়া দিলি নে ক সৰু দিছো মোক কৈ দিয়া খাইছে মই বনাইছো একদম টেষ্টি সকলো খেলা আছে এটো মোৰ সৰু মুক্তি মা একদম ফূৰ্তিতে সকলোকে কেক খুৱাই আছে আজি মা কেনে লাগছি কেকটো
কেকটোও ভাল লাগিছে সোৱাদো হৈছে বা মজা ক'ব জানা হৈছে তুমি মায়ে আমাৰ ক'ব জানা হৈছে তোমাৰ গ'ল তো আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু দেউতাই যাতে এনেকৈ সুস্থ সবল হৈ থাকে একদম ষ্ট্ৰং তো আপোনালোকে আশীৰ্বাদ কৰিব তো বাই বাই ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ এয়া মা আৰু দেউতা তো বাই বাই